এটা উপায় মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ, মই চৰকাৰক ক'ব বিচাৰিছোঁ, যেহেতু চৰকাৰে কোভিড প্ৰট'কলটো মানি আপোনাৰ কমিটিক অৰ্ডাৰ দিয়াৰ কাৰণে আমাৰ এই মেলাখন ইয়াতে বহিছে। গতিকে আমি যিখন ৰেষ্টুৰেণ্ট ইয়াতে দিছোঁ, কাজিৰঙা ৰেষ্টুৰেণ্ট, এই ৰেষ্টুৰেণ্টত আপোনালোকে চাওক, যোৱাকালি যেতিয়া আমাৰ আৰক্ষী বিভাগে আহি প্ৰশাসন আহি বন্ধ কৰি দিলে, ইয়াতে একটা হাহাকাৰ পৰিৱেশ আৰম্ভ হৈছিলে। আৰু মই আমাৰ চৰকাৰক, মোৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাই আছোঁ, আমি যিকেইজন ইয়াতে কাৰিকৰ কৰ্মচাৰী লৈ আহিছোঁ, বহুত দূৰ দূৰণিৰ পৰা লৈ আহিছোঁ, আৰু আমাৰ ইয়াতে কমচে কম 400-500 দোকান ইয়াতে আছে। সকলো দোকানীবিলাকে আমাৰ লোন লৈ আৰু আপোনাৰ বেংকৰ পৰা ইয়াতে পইচা আনি এইখন মেলাত সকলোৱে সাজু হৈছে। আৰু এই মেলাখন যদি নহয়, সকলো মানুহে ইয়াৰ পৰা কান্দি ভাগৰি পৰিব। আৰু কিছুমান মানুহ আছে ফাঁচি লোৱা ছাড়া কোনো উপায় নাথাকে। আপুনি মোৰ মেনেজাৰক সোধক কিমান টকা বেচাকিনি হৈছে ইয়াতে আহি কেনে আমাৰ কৰ্মচাৰীৰ পইচাটো হোৱা নাই। ইমানখিনি ডেকৰেশ্যন কৰিছোঁ, মোৰ ইয়াতে 10-15 লাখ টকা গৈছে, অকল এইটো মোৰটোৱেই হয়। আৰু বাকী যিবিলাক আছে আপোনালোকে চাওক, লাখ লাখ টকাৰ ইয়াৰ পৰা লোন লৈ যিখিনি কাম কৰিছে। মই চৰকাৰক অনুৰোধ জনাই আছোঁ, এইখন পুনৰাবৃত্তি কৰিব লাগে। আমি কোভিড প্ৰট'কল সকলোবিলাক মানিম, আমি ছ'চিয়েল দূৰত্ব বজাই ৰাখিম। কিন্তু মই চৰকাৰক বিশেষভাৱে অনুৰোধ জনাই আছোঁ, এইখিনি সৰবৰাহ নকৰি আমাক পুনৰাই এই মেলাৰ পাৰ্মিশ্যন দি আমাৰ দোকানীবিলাকক, ব্যৱসায়ীবিলাকক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাই মই চৰকাৰক অনুৰোধ জনাইছোঁ, যাতে মোৰ মেলাখন আৰু 10 দিনীয়া এটা অৰ্ডাৰ দি আমাৰ এই কাৰ্যসূচী সম্পূৰ্ণ কৰে। আৰু দোকানীবিলাক যাতে তাৰ নিজৰ যিখিনি পইচা ঋণ লোৱা পইচাখিনি ইহঁতে যেন ইয়াৰ পৰা ঋণ নহৈ ঘৰত যাব পাৰে। আৰু আমাৰ কাৰিকৰ কৰ্মচাৰী যিমানবিলাক ইয়াতে আছে, বহুত ইয়াতে মেলাত কিমান বস্তু আহে আপোনালোকে জানে, আৰু চৰকাৰেও জানে। আমি শুনিছোঁ বেংগলত এটা মেলা ইয়াৰ আগতে হৈছিল, কিবা কাৰণবশত বন্ধ কৰি দিয়াৰ পিছত চৰকাৰক অনুৰোধ জনোৱাৰ পিছত চৰকাৰে আকৌ তাতে পুনৰাই এই মেলাটো হোৱাৰ কাৰণে চান্স দিছিলে। মই মোৰ অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ, আমাৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আছোঁ, আমি ছ'চিয়েল দূৰত্ব বজাই ৰাখিম, মোৰ মেলাখন পুনৰাই দিব লাগে। ক'ব চাইছোঁ যে আমাৰ অসমত যিটো হয়তো মহোৎসৱ পাতিছে, যিটো পাৰ্মিশ্যন চৰকাৰে দিছিল, তো আমি সেই হিচাপত আমি ইয়াত দোকান কৰিছোঁ খেলনাৰ। আৰু আমাৰ এই খেলনাৰ দোকান কৰাত যিমান পইচা আমাৰ গৈছে, আমি বেজৰ ওপৰত পইচা আনিছোঁ, 1.5-2 লাখ টকা কৰি আমি বেজৰ ওপৰত আনিছোঁ। তো এই পইচাখিনি আমি অলপ দিনৰ কাৰণে আনিছোঁ, 10 টকা ইণ্টাৰেষ্টত। তেতিয়া যদি এইটো আমাৰ চৰকাৰে যেনেকুৱা হয়তো পাৰ্মিশ্যন দিছিল, আপাৰ আছামত চলি আছে, আমাৰ লয়াৰ আছামত এটাই মেলা পাতিছে, আৰু এইটোৰ কাৰণে যদি আমি দোকান কৰিব নোৱাৰোঁ, তেনেহ'লেতো আমাৰ বহুত অসুবিধা হৈ যাব। আমি গলত ফাঁচি লগাই মৰিব লগা হ'ব, এনেকুৱা অৱস্থা হৈছে। আমাৰ ইয়াতে 300-400 দোকান হৈছে, চবকেইটা আমি দুখীয়া মানুহ। এনে 2 বছৰত লকডাউনৰ কাৰণে আমি বাহিৰত যাব পৰা নাই, বাহিৰত কোনো দোকান পাট কৰিব পৰা নাই। আমি সৰু সৰু দোকান কৰি চলি থকা মানুহ। আৰু এতিয়া যিখিনি দিছিল চৰকাৰে, সেই অনুমতি হিচাপে আমি চলি আছোঁ। তো আমি চৰকাৰৰ পৰা ৰিকুৱেষ্ট কৰি আছোঁ এইখিনি, যে যিটো আমাৰ কৰোণাৰ কাৰণে যি নিৰ্দেশ দিছে চৰকাৰে, সেই নিৰ্দেশ মৰ্মে আমি কৰিম। আমাক 9টা বজালৈকে টাইম দিছে, ৰাতিপুৱা 6টাৰ পৰা 9:30লৈকে টাইম দিছে, 9টাৰ পৰা আমাৰ দোকান বন্ধ কৰিব দিছে। আমাৰ ইয়াৰ লোকেল পুলিচ প্ৰশাসনে আহি কিনে আমাৰ দোকানপাট বন্ধ কৰি দিছে, আমি বন্ধ হিচাপত চলি আছোঁ। তো যেনেকৈ চৰকাৰৰ নীতি নিয়ম হিচাপত আমি চলি হয়তো দোকান কৰিম। আমাক এইটো আমি অনুৰোধ জনাওঁ আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তাত, যে আমাৰ মেলাখিনি দিবৰ কাৰণে আমি পৰ্যায়ৰে অনুৰোধ কৰিলোঁ। আসি মহোদয় আছে, আমি তেহঁতক অনুৰোধ কৰিছোঁ যে তেহঁতক লাগিলে পুলিচ প্ৰশাসন দিয়ক, আমাক যেনেকৈ চলিবৰ নিৰ্দেশ দিব আমি তেনেকৈ চলি। তেনেকুৱা অৱস্থাত আমাৰ নিজৰ পইচাখিনি উঠাব লাগে, নহ'লে আমাক মৰাৰ নিচিনা হৈ যায়, আমি মৰিমেই, এনেকুৱা আমাৰ নিচিনাটো হৈ গৈছে। যেনেকুৱা অৱস্থাত আমি দোকান কৰি আছোঁ, বন্ধ কৰি দিয়া আছে, তথাপিও আমি চলি আছোঁ, যাতে আমাৰ পইচাখিনি আমি দিবৰ পাৰোঁ। ৰাইজৰ পৰা পইচা যে লৈছোঁ, আমাৰ তাত তেনেকুৱা কেছ কেপাচিটি নাই। তো এইখিনি আমি অনুৰোধ ৰাখিছোঁ চৰকাৰৰ তাত, আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ তাত, যে আমাৰ এইখিনি আমাক দিব লাগে। আমাৰ এই মেলাখিনি 17 তাৰিখলৈ যিখিনি পাৰ্মিশ্যন আছিল, এই পাৰ্মিশ্যনখিনি আকৌ আমাক দিব লাগে, এইটো আমাৰ ৰিকুৱেষ্ট।